বান্ধৱীসকল জিকা আলু মাগুৰ মাছ বনাইছোঁ এয়া বিনা তেলত বনাইছোঁ কোনো ইয়াত তেলৰ ব্যৱহাৰ নাই বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ বাবে নতুন এটা ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হ'ল মাগুৰ মাছ মই মাগুৰ মাছ কিনি আনিলোঁ এটা জিকা আলু জিকা আলুৱে মাছে বনাম পিঁয়াজ আদা নহৰু জালুক জিয়া জলকীয়া হালধি নিমখ পাঁচপন সকলো আছে ইয়াত উপাদানবিলাক মই এতিয়া কেৰাহীটো পাতি দিছোঁ মই মাছটো ফ্ৰাই কৰি লৈছোঁ মাগুৰ মাছ হালধি নিমখ দিছোঁ হালধি পাতত ফ্ৰাই কৰি লৈছোঁ হালধি পাততো পায় কলপাততো পায় এয়া দেখিলেনে শুকাই গৈছে পানীটো মাছৰ পৰা পানী ওলাইছে এয়া দেখিলেনে পানী ওলাইছে তো কলপাতখন জ্বলি গৈছেগৈ দেখিছেনে লুটিয়াই দিছোঁ মই লুটিয়াই দিছোঁ আকৌ অকণমান ঢাকোন দিব লাগিব পানী ওলাই আছে অকণ পানীটো শুকাব লাগিব প্ৰথমতে পাঁচপন কেইটামান দিওঁ চেণ্টৰ কাৰণে দিম পাঁচপন কেইটামান পিঁয়াজ দিম পিঁয়াজখিনি ভাজি ল'ব লাগে লেলিব লাগে পিঁয়াজখিনি পাঁচপন আৰু পিঁয়াজ এতিয়া মই জিকাখিনি দিছোঁ জিকা মই ডাঙৰকৈ দিছোঁ সিজি নাইকিয়া হৈ যাব সেইকাৰণে ডাঙৰকৈ দিছিলোঁ আলু দিছোঁ তলত ধৰিছে দেখিছেনে তলত ধৰিলে পানী অকণমান দি দিব গৰম পানী অকণমান এতিয়া হালধি নিমখ দিব লাগিব হালধি দিছোঁ হালধি এচামুচ দিছোঁ মই নিমখ এচামুচ দিছোঁ সোৱাদ অনুসৰি অকণ বেছি লাগিব এচামুচতকৈ লৰাই দিছোঁ আদা নহৰুখিনি দিছোঁ আদা নহৰু এইখিনি জলকীয়া দিছোঁ পিচা জলকীয়া লৰাই দিছোঁ মই মছলাখিনিও দি দিছোঁ মছলাখিনিও দিছোঁ অলপ ভাজি লৈছোঁ জুইডাল বেছিকৈ দিছোঁ অকণ ঢাকোন অকণ দি দিছোঁ এয়া জিকাৰ পৰা পানী ওলাইছে অকণ আগতেও দিছিলোঁ অকণমান পানী হ'লেও জিকাৰ পৰাও পানী ওলাইছে দেখিছেনে তলত ধৰিছে এতিয়া মই পানী দিব লাগিব চাওকচোন মই এতিয়া পানী দিছোঁ গৰম পানী
গৰম পানী দিছোঁ মই অলপ বেছিকৈ দিছোঁ সিজিব লাগিব মাগুৰ মাছ সিজোতে অকণ সময় লাগে সেইকাৰণে পানী অলপ বেছিকৈ দি দিছোঁ তেজপাত কেইটাও দি দিওঁ তেজপাতো দিলে ভাল লাগিব মাগুৰ মাছত গৰম পানী দিছোঁ যিহেতু পানী উতলিলে এতিয়া মই মাছ দি দিওঁ এপিচ এপিচ দিব এতিয়া ঢাকন মাৰি দিছোঁ জুইডাল বেছি দিব লাগিব এতিয়া ঢাকন খুলি চালোঁ হোৱা নাই আৰু অকণমান লাগিব ৰ ঢাকন খুলি চালোঁ হৈছে এয়া দেখিলেনে ইমান ধুনীয়াকৈ সিজিছে আপুনি ধৰিবই নোৱাৰিব বিনা তেলত বনাইছোঁ তেল দি বনাইছোঁ বেমাৰী মানুহৰ কাৰণে বহুত ভাল বিনা তেলত বনোৱা খাই উপকাৰ হ'ব বেমাৰী মানুহৰ কাৰণে হৈ গ'ল নমাই দিছোঁ দেখিলেনে বিনা তেলত বনাইছোঁ মই কাঢ়ি দিছোঁ দেখিলেনে বন্ধু বান্ধৱীগণ জিকা আলু মাগুৰ মাছ বনাইছোঁ বিনা তেলত বনাইছোঁ কোনো ইয়াত তেলৰ ব্যৱহাৰ নাই বেমাৰী মানুহৰ কাৰণে বহুত ভাল সেইটো কাৰণে মই প্ৰায় ঘৰত বনাই থাকোঁ সেইটো কাৰণে আপোনালোকৰ মাজলৈও লৈ আহিলোঁ আপোনালোকে বনাই খাব খাই কৰি লৈ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম আজিলৈ আহোঁ নমস্কাৰ